KokaDeuta Aru Naati Lora. Kona Aru Kuja. এখন গাঁৱত এটা কণা আৰু এটা কুজা মানুহ আছিল। দুইৰো বৰ মিল আছিল। এদিন কণাই কুজাক ক'লে, বান্ধৰ আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ ব'লা। ঘৰত বহি থাকি থাকি মিছাতে কাল কটাইহে আছো হওক। এই কথা শুনি কুজাই ক'লে, হলুঙাৰে কাণ বিন্ধোৱা কথা ক'বলৈ শিকিলা কেতিয়াৰ পৰা দেউহে? মই হ'লো কুজা, তুমি হ'লা কণা। মই যেনিবা কোনোমতে কুজা কুজি কৈ ইফালে সিফালে যাওঁৱেই। তুমি এখোজ কাঢ়িবলৈকে চকুৰে নেদেখা। এনেস্থলত আমি বিদেশলৈ গৈ ধন ঘটিম হওক। ভাল কথা কৈছা দেউহে। কুজাৰ কথা শুনি কণাই হাঁহি হাঁহি ক'লে, বান্ধৰ তুমিনো ভয় খাইছা কেলৈ? তাৰ বুদ্ধি আছে। মই তোমাক কান্ধত তুলি লৈ যাম। তুমি মোক বাট দেখুৱাই যাবা। মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিন্তা কিহৰ? তাৰোপৰি মোৰ বুদ্ধি নথকাও নহয়। কণাৰ কথাটো কুজাৰ মনত খাই গ'ল। কুজাই মাত লগালে, ভাল কথা। বান্ধই আহা আমি ওলাই যাওঁ হওক। আমাৰনো কপালত কি কি আছে এবাৰ তাকেই খেপিয়াই জেপিয়াই চাওঁ হকেইচোন। ঘৰতে বহি বহি আমি সুদাতে ভেকুৰি বহাহে হৈছোঁ হওক। ইয়াৰ পিছদিনা পুৱাই কণাৰ কান্ধত কুজা উঠিল আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে। এইদৰে দুয়ো গৈ থাকোঁতে বাটতে পৰি থকা এডাল দীঘল ফৈ কুজাৰ চকুত পৰিলত কুজাই মাত লগালে, এডাল বৰ দীঘল লেজু বাটত পৰি আছে, ল'মনে? লৈ থোৱা বান্ধৰ, সিও এসময়ত উপকাৰ দিব পাৰে। কণাৰ কথা শুনি কুজাই কণাৰ কান্ধৰ পৰা নামি লেজুডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল। এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এমলা চূণ পৰি থকা দেখি কুজাই কণাক ক'লত, কণাই চূণমলাও লৈ থবলৈ ক'লত কুজাই তাকো তুলি ল'লে। এইদৰে সিহঁত গৈ আছে। এনেতে পথাৰৰ মাজৰ আলিত গা ৰদাই থকা দুৰা কাছ এটা কুজাৰ চকুত পৰিলত কুজাই মাত লগালে, বান্ধই এটা দুৰা কাছ দেখিছোঁ। নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাগৈ। কোনে জানে সিও সময়ত উপকাৰ দিব পাৰে। কণাই এইদৰে পাচি দিলত কুজাই হাতত সাৰে ভৰিত সাৰে গৈ কাছটো খপকৰে ধৰি লুটিয়াই পেলালে আৰু পেলায়েই তাৰ বুকুত গোৰ এটা মাৰি দি কাছটো ধৰি লৈ আহিল। এইদৰে দুয়ো গৈ গৈ গধূলি পৰত এক মহা অৰণ্যত ওলালগৈ। সেই অৰণ্যৰ মাজতে এটা ডাঙৰ ঘৰ দেখি কুজাই কণাক ক'লে, বান্ধই এইখন মহা অৰণ্য। গধূলিও হৈ আহিছে, তোমাৰো ভাগৰ লাগি আহিছে। ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ। ইয়াতে থাকি ৰাতিটো কটাওঁ হওক আহা। বাৰু ব'লা। এই বুলি দুয়ো গৈ সেই ঘৰৰ দুৱাৰ মুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে। হঠাৎ ওলাই পৰা বিপদ দেখি কুজাই খপকৰে বাহিৰৰ পৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাং দি খুন্দি খুন্দি বান্ধি পেলালে। দুৱাৰ মৰাৰ শব্দ শুনি ৰাক্ষসৰ টোপনি ভাগিল আৰু তেতিয়া সি দেখিলে মহা বিপদ। কোনোবাই বাহিৰৰ পৰা দুৱাৰ মাৰি তাক ঘৰৰ ভিতৰতে বন্দী কৰি পেলালে। সি যে এনেকৈ ঠেকত পৰিব এই কথা ৰাক্ষসে আগেয়ে কেতিয়াও ভবা নাছিল। এতিয়া সেই দেখি সি নিৰুপায় হৈ ঘৰৰ ভিতৰতে দেদাৰিয়াবলৈ ধৰিলে। কোনে বন্ধ কৰিলি? কোন তহঁত? তহঁতে মোক নেজাননে? তহঁতক মই মোহাৰিম মাৰিম। দৰ্জা খুলিছনে নাই তহঁতে? দেদাউৰি শুনি কণা আৰু কুজা দুয়ো উফাই ডাং মাৰি বাহিৰৰ পৰা মাত লগালে, ভাই আমি তোৰ দাবীলৈ ভয় কৰা ভকত নহওঁ। আমি তোতকৈও ডাঙৰ বীৰ। তোৰ নিচিনাটোক আমি আমাৰ চূণৰ টিমিত ভৰাই থৈ চূণেৰে সৈতে পাণত সানি খাই থ'ব পাৰোঁ বুলি জানিবি। তোক মোহাৰি মাৰিলে আমাৰ হাতৰ গোন্ধৰ বাহিৰে একো চিনিয়েই নাথাকিব। সিহঁতৰ কথা শুনি ৰাক্ষসে ভিতৰৰ পৰা ক'লে, তহঁত যে ইমান ডাঙৰ বীৰ তাৰেই বা চিন কি? তই যে ইমানকৈ ভিতৰত দমদমাই আছ, তয়ে যে বৰ বীৰ তাৰেই বা চিন কি? এই কথা শুনি ৰাক্ষসে তাৰ মূৰৰ পৰা চুলি এডাল উঘালি ঘৰৰ বেৰ আৰু ছালৰ পানী মাছৰ মাজৰ সুৰুঙাই দি উলিয়াই দি সিহঁতক ক'লে, চাচোন এইডাল মোৰ মূৰৰ চুলি কিমান ডাঙৰ। কুজাই ততালিকে সেই সুৰুঙা দিয়েই বাটত পাই অনা লেজুডাল সৰকাই দি ক'লে, আমাৰো চুলি এডাল ছিঙি দিছোঁ, ধৰিবি। লেজুডাল দেখিয়েই ৰাক্ষস কোচমোচ খাই পৰিল। সি ভাবিলে, ইহঁতৰ ইমানডাল যদি চুলিয়েই হয়
তেন্তে ইহঁত বীৰকেইটা বা কিমান ডাঙৰ? ৰাক্ষসে এইদৰে ভাবি থাকোঁতেই কুজাই ৰাক্ষসৰ চুলিডাল দুখৰকৈ ছিঙি পেলাই পেংলাই কৰি মাত লগালে। বৰ বীৰটো চুলিতে চিন পালোঁ। বাৰু তোৰ মূৰৰ ওকণি এটা দেচোন, চাওঁ কিমান ডাঙৰ। ৰাক্ষসে এই কথা শুনি মূৰৰ পৰা ওকণি এটা আনি সৰকাই কুজাৰ হাতত পেলাই দিলত কুজাই হু হু কৰে হাঁহি ওকণিটো ফুটাই দুৰাকাছতো ৰাক্ষসক দিলে। মোৰ মূৰৰ এইটো ওকণি নি ফুটাচোন। ৰাক্ষস অবাক, সি কোনোমতেই দুৰাকাছতো ফুটাব নোৱাৰিলে। তেতিয়া সি ভাবিলে, সঁচাকৈয়ে মোতকৈ ইহঁত ডাঙৰ বীৰ। এনেতে কণাই মাত লগালে। হেৰ তোৰ এচটো গাখীৰ আমাক দে, আমি খাওঁ, আৰু আমাৰ এইচটো গাখীৰ তই খাচোন। এই বুলি চূণৰ মলাটো কুজাই ৰাক্ষসৰ হাতত দিলে। ৰাক্ষসীয়েও ভিতৰৰ পৰা তাৰ গাখীৰ এচৰু উলিয়াই দিলে। ৰাক্ষস আগৰ দুটা কথাত লাজ পৰি আছিল। সেই দেখি চূণমলা পায়েই সি গাখীৰ বুলি একে সোহাই খাই পেলালে। চূণে ডকাত তত নাপাই ৰাক্ষস বলিয়া হ'ল, আৰু শেষত সি নিজৰ জিভাখনকে আজুৰি ছিঙি দেদাউৰিয়াই মৰি থাকিল। কণা কুজা ৰাতি বাহিৰতে থাকিল। পিছদিনা পুৱা সিহঁতে ৰাক্ষসটো মৰি পৰি থকা দেখি দুৱাৰখন মেলি ঘৰৰ ভিতৰ সোমাই দেখিলে যে তাত অনেক হীৰা মুকুতা সোণ ৰূপ আছে। দুয়ো সেইবোৰ টোপোলা বান্ধি লৈ সিহঁতৰ গাঁৱলৈ উভতি আহিল। সিহঁতে ঘৰৰ ওচৰা ওচৰি পালত সোণ ৰূপ হীৰা মুকুতাবোৰ ভগাই ল'বৰ মন কৰিলে। কুজাই এভাগত সৰহকৈ আৰু এভাগত তাকৰকৈ দি ভগাই কণাক এভাগ ল'বলৈ কলত কণাৰ হাত সৰহীয়া ভাগত পৰিল। কুজাই দেখি ক'লে, ৰবা বান্ধৈ, ভগোৱা বেয়া হৈছে। এই বুলি কৈ কুজাই আকৌ আগৰ দৰে ভগাই সৰহীয়া ভাগ নিজৰ ফালে আৰু তাকৰীয়া ভাগ কণাৰ ফালে থৈ কণাক ল'বলৈ কলত ঈশ্বৰৰ ইচ্ছাত এইবাৰো কণাৰ হাত সৰহীয়া ভাগতেহে পৰিল। কুজাই ভাবিলে, ই কণাই কণা চকুৰেও কেনেবাকৈ দেখে হ'বলা। ইয়াকে ভাবি সি কণাৰ চকু দুটা ভালকৈ ফুটাই দিবলৈ মন কৰি তাত এমুঠি বালি ঘঁহি দিলে। কিন্তু কণাৰ চকুত চামনি পৰিহে সি নেদেখা হৈ আছিল। এতিয়া তাত বালি ঘঁহি দিলত সেই চামনি কাটি গ'ল আৰু তাৰ চকুৰে দেখা হ'ল। সেই দেখি কণাই চকু মেলিয়েই কুজাৰ ফাঁকি বুজিব পাৰি কুজাৰ কোজত এটা থিয় গোৰ মাৰি দিলে। গোৰ খাই কুজাৰ কোজ পোন হৈ গ'ল। তেতিয়া দুয়ো মিল হৈ সমানে ধনখিনি ভগাই লৈ ঘৰা ঘৰি গুচি গ'ল।